কলেবৰ বাঢ়ি আৰু বাঢ়িল ৰজা মন্ত্ৰীৰ অহংকাৰ। এচটা কোলা ডাৱৰে চানি ধৰিলে অসমৰ আকাশ। অশেষত জড়িতা কৰি মানক আদৰি আনিলে। মান সেনাই লক্ষ্মণ দেখা পাৰ কৰিছে। ব্ৰিটিছ সীমা হাবিৰা চকী পালেগৈ। ব্ৰিটিছ চাহাব ডেভিড স্কট, লৰ্ড আৰ্মহাৰ্ষ্টে আৰু কেপ্টেইন ৰিচাৰ্ডৰ লগত মান সেনাৰ তিনিখনকৈ ৰণ হ'ল আৰু মান সেনা পৰাজিত হ'ল। ব্ৰিটিছ সেনাই খেলি নি মান সেনা জ্ঞান ল'ব পোৱালেগৈ আৰু ব্ৰহ্মদেশৰ ৰজাই পৰাজিত হৈ 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছৰ সৈতে সন্ধি কৰে। সন্ধি অনুসৰি অসম দেশ আহোমৰ হাতৰ পৰা ব্ৰিটিছৰ হাতলৈ গুচি যায়। মানৱ খেদি অসম মুক্ত কৰি ঘূৰি যোৱাৰ প্ৰতিশ্ৰুতি দিও অসমৰ চহকী প্ৰাকৃতিক সম্পদ ৰাজি দেখি ব্ৰিটিছে আজি মোৰ ৰাজ অভিষেকৰ দিন। ৰাজমুখ পৰিধান কৰি হেংদাং হাতত লৈ মই সিংহাসনত আৰোহণ কৰিব লাগে। কিন্তু মই এই সকলো ৰাইজৰ সেৱাত দেশ উদ্ধাৰৰ ব্ৰতত বিসৰ্জন দিম। ৰাইজে যি আসনতেই মোক বহুৱাই সেই মোৰ কাৰণে সিংহাসন। ৰাইজৰ চৰণৰ ধূলি মোৰ শিৰৰ মুকুট। এই উন্মুক্ত হেংদাং হাতত লৈ ধৰ্মৰ নামত দেশৰ নামত কামাখ্যা গোসাঁনীৰ শপত খাই মই অংগীকাৰ কৰিলো। ঘ বঙাল পৰ বঙাল বগা বঙালক ৰাজ্যৰ সিপাৰলৈ খেদিম। তুমি শপত খায় এয়া আমাৰ বন্ধুৰ কোঁৱৰ নহয়নে? এৰা এইজনে সেইজন সাহসী কোঁৱৰ যিজনে বগা বঙলাক খেদাৰ সংকল্প লৈছে। ইংৰাজ সকলো কম নহয়। অসম ভূমিৰ গৰ্ভবিদাৰী চাহ বাগিচা সেউজীয়া সোণ। অসমত স্থাপিত হ'ল ইংৰাজ শাসন, কিন্তু চৌপাশে স্বাধীনতাৰ শিকলি চিঙাৰ বাবে অগণি জ্বলিল ব্ৰিটিছৰ বিৰুদ্ধে জাগৰণ। অসমত এই জাগৰণৰ অন্যতম কাণ্ডাৰী আছিল পিয়লি ফুকন, মণিৰাম দেৱান। মই তোমালোকৰ ওচৰত ভদ্ৰতা শিকিবলৈ অহা নাই চাহাব। সন্ধিৰ কোন চুক্তিমতে অসম দেশৰ ৰাজপাট তোমালোকে দখল কৰিলা? মণি মুকুতা আটাইবোৰকে নিজ দেশলৈ চালান দিলা। এই নেকি এটা জাতিৰ পৰিচয়? মণিৰাম দেৱানৰ দেহা মাটিৰ লগত মিহলি হৈ গলেও প্ৰবঞ্চক বঙালৰ ওচৰত হাৰ নামানে। প্ৰতিবাদী ধৰা পৰিলে হয় আগে ফাঁচি, পাছত বিচাৰ। 1830 চনত পিয়লি ফুকনৰ ফাঁচি হ'ল আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱানৰ ফাঁচি। এনেদৰে অন্যায়ভাৱে ফাঁচি কাঠত ওলমিল পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, মণিৰাম দেৱান, পিয়লি বৰুৱা, কুশল কোঁৱৰ, অসমীয়া আইৰ সুযোগ্য সন্তান। মই কেৱল নীৰৱে চাই থাকিলো আৰু নীৰৱতি বৈ থাকিলো। ভাগীৰথীৰ তীৰত পলাশীৰ যুদ্ধ। সূত্ৰপাত হ'ল ভাৰতবৰ্ষত 200 বছৰীয়া ব্ৰিটিছ ৰাজত্বৰ। আৰম্ভ হ'ল মানৱ বুৰঞ্জীৰ অন্ধযুগ। 1765 চনত ব্ৰিটিছে অধিকাৰ কৰা অসম প্ৰদেশৰ ওপৰত 500জনীয়া বেকা দলে ব্ৰিটিছৰ ঘাটিত আক্ৰমণ কৰে। সেয়া আছিল 1788 চনৰ 22 নৱেম্বৰত ব্ৰিটিছসকলৰ বিৰুদ্ধে অসমীয়াৰ প্ৰথম প্ৰতিৰোধ অভিযান। ইয়াৰ পাছতে 1905 চনত বংগ বিভাজনে ভাৰতৰ জাতীয় জাগৰণত নতুন গতি প্ৰদান কৰিলে। हम बिना जबरदस्ती
और बल प्रयोग के भी विदेशी साम्राज्य का पतन कर सकते हैं। গান্ধী বাপু নহয় কম ব্ৰিটিছ সাম্ৰাজ্যৰ হাইলাকজন কৈ এৰিব খেজানা কম কৈছে বোলে সূতা কাটিয়ে স্বৰাজ সোপাকে লম কটা সূতাৰে ইংৰাজৰ হাত ভৰি বান্ধি লম জেলৰ ভিতৰত বন্দী কৰি ইংৰাজে থৈছে ভাৰতীয়াই সেয়েহে গান্ধী জেলৰ ভিতৰলৈ ঘনে প্ৰতি সোমায় অসহযোগৰ ধ্বনি মূৰ্ধন্যমানে প্ৰতিধ্বনিত হ'বলৈ ধৰিলে হেৰৌ ভদিয়া হেৰৌ কাদিয়া বেগেতে ওলাই ইংৰাজে নগথা পিঙথা কৰিলে কান্দিছে ভাৰতীয়াই অসমীয়াৰ গাটোৰ বাবে আবেদন জনাই 1921 চনত মহাত্মা প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল কলিকতাৰ পৰা ৰেলগাড়ীৰে আহি অসমৰ সীমাপুৰৰ সময়ত তেওঁক আদৰিবলৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ধুবুৰীত উপস্থিত আছিল সকলোতে অজস্ৰ গণমুগ্ধই গান্ধীক অভিবাদন জনাইছিল প্ৰায় 11 বজাত ৰেলগাড়ী আগ্ৰাগাঁও ষ্টেচনত ৰৈ ৰেলৰ পৰা নামি জাহাজত উঠি লুইতৰ পাৰৰ পৰে চহৰ গুৱাহাটী পাই অজস্ৰ জনতাৰ ভিৰৰ মাজেদি গাড়ীত উঠি গান্ধী তৰুণৰাম ফুকনৰ ঘৰ পালেহি ফুকনৰ ঘৰৰ সন্মুখৰ মুকলি পথাৰতে গধূলি ৰাজহুৱা সভাত প্ৰায় 25,000 মানুহ গোট খাইছে সমবেত জনতাক উদ্দেশ্যি মহাত্মাই ক'লে मेरे प्रिय देशवासियों मुझे इतनी दूर आमंत्रित करने के पीछे आप लोगों का क्या मकसद है क्या ये सिर्फ मेरी बातें सुनकर चुपचाप अपने अपने घर लौट जाने के लिए है अगर यही आपकी इच्छा है तो मैं क्षमा चाहता हूँ मुझे आगे कुछ नहीं कहना নহয় নহয় সেইটো হ'ব নোৱাৰে আমি আপোনাক আপুনি কোৱাৰ দৰে ঘূৰি যাবলৈ দিব নোৱাৰো अगर आप लोग सचमुच स्वराज्य प्राप्त करना चाहते हैं तो ब्रिटिश सामान का बहिष्कार कीजिए জুই জ্বলাই দিয়া হ'ল অদ্ভুত উন্মাদনাত সকলো ফালৰ পৰা বিৰাটী কাপোৰ বৰষুণ পৰা দি অগ্নিকুণ্ড কৰিবলৈ ধৰিলে ইয়াৰ পাছত গান্ধীজী জাহাজেৰে তেজপুৰলৈ যায় জাহাজতে এটা ৰাতি কটাই পাছদিনা তেজপুৰত উপস্থিত হয় তাৰ পাছত 1934 চন মহাত্মা তৃতীয়বাৰলৈ অসমলৈ আহিছিল আৰু 10 দিন ধৰি অসমৰ বিভিন্ন ঠাইত কৰিছিল মহাত্মাৰ এই অসম ভ্ৰমণ আছিল হৰিজন উন্নতিৰ বাবে পুঁজি সংগ্ৰহৰ আন্দোলন 1942 চন সমগ্ৰ ভাৰতত গণবিপ্লৱৰ অগ্নি জ্বলি উঠিল কৰিমুক্তিৰ মামনি কৰিমগীত ৰামায়ণগীত গান্ধীজীৰ এই মহামন্ত্ৰলৈ পুলিচৰ হাজাৰ হাজাৰ বাগানে আছে ওলাই আহিল সংগ্ৰামী জনগণ স্বাধীনতা সংগ্ৰামৰ 42 দ্বিতীয় বিশ্বযুদ্ধ ছিংগাপুৰ পতনৰ পাছত অৱনতি পৰিছিল ৰাষ্ট্ৰৰ আন্দোলনৰ প্ৰধান ঘাটি হাবিয়ে বননি মিলিটাৰী শিবিৰ নগৰে চহৰে তাৰ মাজতো অসমীয়াৰ স্বাধীনতা সংগ্ৰামে শীৰ্ষস্থান অধিকাৰ কৰিলে লক্ষ্মী গোস্বামী মহেন্দ্ৰ
হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, ব্ৰজ শৰ্মাৰ দৰে বহুজনে আত্মগোপন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিলে। কমলামী আৰু দাৰিকী দাসৰ দৰে বহুজনে লৌহদাৰৰ অন্তৰালত মৃত্যুবৰণ কৰিলে। অহিংস জনতাৰ ওপৰত ব্ৰিটিছ পুলিচৰ নিৰ্বিচাৰ গুলীবৰ্ষণ, প্ৰাণ হেৰুৱালে ভোগেশ্বৰী ফুকনানী, ঠগীৰাম, বলৰাম ফুট, মনবৰ নাথ, ৰতন কছাৰী, মংগল কুৰ্কু, ৰাউতাৰাম বড়ো, লক্ষী হাজৰিকা আৰু বহুজনে। ঢেকীয়াজুলিৰ 12 বছৰীয়া তিলেশ্বৰী বৰুৱা স্বাধীনতা সংগ্ৰাম, লগতে এই অসম দেশৰ এজন ভিখাৰী আৰু এজন সন্যাসীয়েও ঢেকীয়াজুলিত পুলিচৰ গুলীত মৃত্যুবৰণ কৰিলে। এয়া গহপুৰ থানা। হাতত ত্ৰিৰংগ পতাকা লৈ থিয় দিয়া নিৰ্ভীকতাৰ প্ৰতিমূৰ্তি গণপ্ৰিয়তা যেন ৩৬ কোটি ভাৰতীয় সংগ্ৰামী জনতাৰ সংকল্পৰ জীৱন্ত প্ৰতিবিম্ব। সমদলকাৰী আই ভাই ভনীসকল আৰু খন্তেক পিছতে আমি আমাৰ লক্ষ্যস্থান গহপুৰ থানা পামগৈ। মৃত্যু বাহিনীৰ ভনীসকল, মৰণলৈ ভয় কৰিলে তোমালোক উভতি যাব পাৰা। মুকুন্দ ককাইদেউ, কোনে ক'লে আমি মৰিবলৈ ভয় কৰোঁ? জয়মতী মূলা গাভৰু দেশৰ ছোৱালী আমি। দেশ মাতৃৰ কাৰণে হাঁহি হাঁহি বন্দুকৰ গুলী বুকু পাতি লওঁ। আমি মৰিলেও এই সংগ্ৰাম শেষ নহয়। কৰেংগে য়া মৰেংগে। আগবাঢ়া ভাই ভনীসকল, বন্দে মাতৰম! বন্দে বৰ্বৰ পুলিচৰ গুলীবৰ্ষণত বাগৰি পৰিছিল কনকলতা আৰু মুকুন্দ কাকতি। ১৯৫৪ চনত মহাত্মা চতুৰ্থবাৰৰ বাবে আহিছিল। তেতিয়া তেওঁৰ বয়স ৭৭ বছৰ। এইবাৰ গান্ধীজী অসমত এসপ্তাহ আছিল। বিয়াল্লিছৰ গণ আন্দোলন, অসমীয়াৰ অভূতপূৰ্ব জাগৰণ আৰু বীৰ বীৰাংগনাৰ জীৱন আহুতিয়ে মহাত্মাক পুনৰ অসমলৈ আহিবলৈ উদগনি যোগাইছিল। গুৱাহাটীলৈ অহাৰ বাটত গান্ধী আমিনগাঁৱত জাহাজত উঠি শুৱালকুছিলৈ যায় আৰু তাত অসমীয়া শিপিনীৰ তাঁতশালৰ কাম কাজ দেখি মুগ্ধ হয়। आसाम की महिलाएं हथकरघे पर अपने सपने बुनती हैं। গান্ধীজী অসমলৈ প্ৰথমবাৰ অহা ১০০ বছৰ হ'ল। লোকপ্ৰিয় গোপীনাথ বৰদলৈক এবাৰ গান্ধীজীয়ে কৈছিল, आसाम खुद न मरे तो दूसरा कोई भी आसाम को मार नहीं सकता। সেই গোপীনাথৰ বলিষ্ঠ নেতৃত্বত অসমখন পাকিস্তানত চামিল হোৱাৰ পৰা ৰক্ষা পৰিছিল। এনে মহাৰ্ঘৰ দিনত, এনে দুৰ্বিপাকৰ ক্ষণত কলীয়া ডাৱৰ ফালি ওলাই আহিল তৰুণ সূৰ্য। এটি নতুন পুৱা, আমাৰ দেশ স্বাধীন হ'ল। ১৯৭২ চন শ্বিলঙৰ পৰা অসমৰ ৰাজধানী উঠি আহি গুৱাহাটী দিছপুৰত স্থাপন কৰা হ'ল। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ গুৱাহাটী চহৰে নতুন উদ্যমেৰে বৰ্ণিল সৃষ্টিৰ স্বপ্ন বুকুত বান্ধি নিজকে নতুন ৰূপত সজাই পৰাই তুলিলে। গুৱাহাটী হৈ পৰিল অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ মিলনভূমি। প্ৰতিভা বিকাশৰ অমোঘ মন্ত্ৰ মাতি ঐশ্বৰ্যৰ প্ৰকাশ বিচাৰি অসমীয়াই গাবলৈ ধৰিলে নৱজীৱনৰ গান।